নমস্কাৰ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। কঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে। এতিয়া সন্ধিয়া হ'ল, প্ৰসাদ দিব হৈছে আৰু এতিয়া যাৰ যোগাৰ কৰি আছোঁ। অকণ দেখাওঁ আপোনালোকক, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এইফালে কাতি বিহুৰ দিনা ঔটেঙা চাকি দিয়া হয়। ঔটেঙা চাকি মেইন হয় আমাৰ, কাতি বিহুৰ দিনা দিওঁ। এইফালে এয়া ধুনীয়াকৈ কাটি লৈ পেলাই শুকুৱাই লোৱা হৈছে। এইফালে এয়া খৰিকা আৰু এইফালে শলিতা। মাটি চাকিও জ্বলাব পাৰি, ঔটেঙা থাকে যিহেতুকে সেইটো কাৰণে ঔটেঙা চাকি জ্বলাওঁ। অমিতা চাকিও জ্বলাব পাৰি। এইফালে এতিয়া চাকি জ্বলাবৰ কাৰণে চাকিখিনি সজাই আছোঁ। এয়া শলিতা দি দিছোঁ। আমাৰ কলিজাও আছে লগত ন, কলিজা সেইফালে হাই কৰি দিয়াচোন। হাই হাই পিছত হাই কৰি দিয়া, হাই কৰি দিয়া। হাই ধূপ জ্বলাম বুলি কোৱা। হাই গুচি আহা, তুমি আহা, নুচুবা। আহা এইফালে আহা, আহা তুমি নুচুবা মোবাইলটো, তুমি ধূপ জ্বলাবা। ধূপ জ্বলাবা। ইয়াত এতিয়া তেল দি দিম দেই, ইয়াত এতিয়া তেল দি দিম, তেল দি দিম। মোক দিয়া, মই জ্বলাই দিম। যোৱা এটাক দি দিম। এইফালে তেল দি ল'লোঁ। এইখিনি জ্বলাই প্ৰসাদ দিব পৰা হ'ব। নাই পোৱা, নাই পোৱা। সেইকেইটা এই কোৱাচোন, চাকি বুলি কোৱাচোন। চাকি চাকি জ্বলাম, কোৱাচোন। চাকি জ্বলাম, চাকি জ্বলাম। হেপী কোৱাচোন। হেপী কাতি বিহু কোৱা। বিহু কৈ দিয়া, হেপী কাতি বিহু। কৈ দিওঁ ইফালে চাবলৈ কৈ দিওঁ, হেপী কাতি বিহু বুলি কৈ দিওঁ। কাতি বিহু কৈ দিয়া, সেইফালে চাই পেলাই কৈ দিয়া, কাতি বিহু। বিমানে প্ৰথম বছৰ বুজি নাপালে, এইবাৰ প্ৰথম পাইছে, বুজি পোৱাত ন। ধূপ জ্বলাই আছে হয় নহয়, কৃষ্ণ নাপায় ন। তুমি এতিয়া প্ৰাৰ্থনা কৰিবানে? প্ৰাৰ্থনা কৰিবা নাই? কৰিবা। কেনেকৈ কৰিবা? কেনেকৈ হৈ কৰিবা? তেনেকৈ কৰিবা। হাত দুটা ধুই দিব পাৰিব, এনেকৈ হাত দুটা ধুইহে কৰিব লাগিব। কৃষ্ণ হয়নে? এনেকৈ কৰিবা। তুমি ধূপ লৈয়ে আছা। মই জ্বলাই লওঁ দেই। কোৱাচোন, ঔটেঙা কোৱাচোন জান। আৰু জ্বলাই দিব নালাগে, তেল জ্বলি আছে নহয়। তেল জ্বলি আছে যে আৰু জ্বলাব নালাগে। এতিয়া বাহিৰলৈ লৈ যাম। গালে টানিবা, উৰি যাব নহয়। নাযাবা, নাযাবা, মোবাইলটোৰ ওচৰলৈ নাযাবা তুমি।
এইফালে এয়া গোটেইখিনি জ্বলাই লোৱা হৈ গ'ল। এইফালে এয়া তুলসী ভেটিত চাকি দি দিছোঁহি। এইফালে এয়া জ্বলি আছে ধুনীয়াকৈ। এইয়া তুলসী ভেটি। ধূপ ধূনা দি দিলোঁ। এইফালে প্ৰসাদটো আগবঢ়াই দিছোঁ। এইফালে এইটো আমাৰ কলিজাটো। আইতাক কোৱাগৈচোন তই। এইফালে প্ৰসাদ দি দিয়া হৈ গ'ল। বাহিৰৰ পৰা লৈ আহিলোঁ, ভিতৰতে দি দিছোঁ। এইফালে আমাৰ সৰু ভকতে খাই আছে ন জান। কুকুৰটোকো লৈ লৈছা। বহি লোৱা ধুনুকে বহি লোৱা। চাই দিয়া বা মিষ্টাৰ আহি পাই গ'লহি। এইফালে চাই দিয়া, হাই কৰি দিয়া। এইফালে এয়া প্ৰসাদ। এতিয়া আমি খাই লওঁ। মিষ্টাৰো আহি পালেহি যিহেতু। এইফালে বিহুৰ দিনা ৰাতি ভাত সাজ এনেদৰে ৰেডি কৰিলোঁ। এইফালে আলু বিলাহীৰ লগত মাছ বনালোঁ। এইফালে জহা চাউলৰ ভাত। এইফালে বেঙেনা আৰু মাছৰ মূৰ। এইফালে মাছ ফ্ৰাই। এইফালে এয়া নেমু টেঙা দি দালি বনালোঁ। ইমানেই। এয়া আমাৰ তিনিটালৈ উলিয়াই লৈছোঁ। কলপাততে খাম আজি। কলপাত আছিলে।